এটা কি জাত ৰ'ব দেই উই এই যে 5,500 না অঁ ক'ৰ পৰা আনিছিলে বস্তুটো এইটো মই লাইনৰ পৰা আনিছিলোঁ তাত এবাৰ পোৱালি দিয়ে সুন্দৰ পাব কিন্তু মই সন্তুৰটোকে পাছত পোৱালি কেইবাৰ দুবাৰ দিলে এতিয়া পোৱালি বিক্ৰী হৈছে পোৱালি সেই এটা আছে ইয়াত দুবাৰ দিলে এই আজি এমাহে নাই হোৱা পোৱালি বিক্ৰী কৰে বিহু কেইদিনৰ পিছত ধৰি দিছে এতিয়া কি প্ৰেগনেণ্ট হৈ আছে নেকি এই আজি এসপ্তাহ নাই লগ মুম্বাই লগ দিছিল কেইটালৈকে পোৱালি দিয়ে পোৱালি 18টালৈকে দিয়ে 18টালৈকে দিয়ে ন 18টা পোৱালি দিয়ে আজি প্ৰথম শুনিছোঁ মই 18টা পোৱালি দিছোঁ 14টা পোৱালি বাচি গ'ল হয় নেকি 4টা মই অঁ 4টা মানে গাখীৰ নাই আকৌ অঁ 14টা গাখীৰ আছে 14টা যেটা গাখীৰ থাকে সিমান পোৱালি বাচিব অঁ পোৱালি সৰ দিলেও যেটা গাখীৰ থাকিব সিমান পোৱালি খাবলৈ পাই আৰু সিহঁতি পোৱালি উল্টা উভতা গাখীৰ নাখায় অঁ যিটো পোৱালি গাখীৰ খাব সেইটোৱে খাব অঁ মানে যোনটো গাখীৰ জন্ম পাই যিটো খাব সেইটোৱে খাব সেইটোৱে খায় উল্টা খায় বেলেগ নাখায় আপুনি দানা কি খুৱায় দানা আৰু আটা আৰু হেৰি তুঁহগুৰি আটা তুঁহগুৰি পোৱালি হৈছিলে নেকি লেবাৰ তাৰপৰা আনি একেবাৰে সাৰ দি বোলা কৈতাই আনিছিলে এইটো গাহৰি তই কি কৰিবি হয় এনেকুৱা গাহৰিজনী অঁ আনি এসপ্তাহমান খোৱাৰ পিছতে একদম পূৰা হেৰি হৈ গ'ল কি কয় কদমে থকা নেকি ইয়াতকৈ বহুত ক্ষীণ দীঘল হ'ব ইয়াতকৈ 5 ফুটমান দীঘল হ'ব মোৰ সেই 26,000 যিটো মেচিন সেইদিন দেখা হ'লে লাষ্টত খাই গ'লা আমি দীঘল ৰঙা হৈছিলে এইটো অঁ মই অকল 2 টাইমে দানা দিওঁ মোৰ দানা থাকি যায় দেখিছে দুবাৰ দিওঁ তাকেতো কিন্তু খোৱা হ'লেও গাহৰিজনী এতিয়া মই গধূলি আকৌ ধুনীয়াকৈ খাব ধুনীয়াকৈ গা চা ধুৱাম গা চা ধুৱাই লগাই এইটো ৰুমত নাই ন নাই খালি আছে অঁ অঁ ন এতিয়া পোৱালিটো ক'লা এজনী পোৱালি হয় এয়াৰ পোৱালি আপুনি ঘাইটো ক'লা আছিলে ঘাইটো ক'লা আছিলে